খুব মিঠা বঢ়িয়া এই চাহৰ লগতে আছে হেৰি নাৰিকল খুলিছে হ'ব দিয়ক দে বিলাক lari bu Bonharan CPTM buki main road elitum tangtelang lapen link road amukha ke dupik lang kasi hal hai link road setame tum selampon bompol lapen la main road setame tum patang da prang ye phan selitum bori pon lapen hala mai rong pen kecil lenga tuwar long hala nambor alang roy mate chai langso arling long labang so dim dolong ki poni panang hin ten pada khan poni masa nambor pen jilang so pen elitum Jilang Sopen, Mayrongan kita motor up to Kansurop, Kanarian, Lasotuar si Danglo, Lasi Hasotuar long setame totally Penang, all Bukajan Elelong 26 nose a breeze, Nang Pilo, Nang Select lo, Lasongbong Nili Bahawar long setame 6 nose, Mane breeze lock si frog and little long pond lo Nili Bahawar setame, Lasi Lasot frog along, Halaso breeze tay dolo, Lapan. Langsung ipi bera natu Silunjan pe bangcot Silunjan pe 5 km bangcot ala dak setame se bridge dulu kasi langsung exam adin nili pahawar long setame non kibangji Penang pen 6 frog an itu bridge lampon ini itu depan Seven Pro আৰু এটাটো হ'ল নিলিপ ইয়াতে আমি আঞ্জানটো ৱাৰ্ছ ৰাঙমবু তাতে এমএলএ চিগনেচাৰ প্ৰজেক্ট আণ্ডাৰ চিফ মিনিষ্টাৰ অধিকৰণ তাত আমি ইয়াতে আৰু এটা 5 কিলোমিটাৰ প্ৰায় 6 কিলো আৰু এটা ৰংমন্দি টু পাৰ ডে' 8 কিলোমিটাৰ near about 6 crore. আৰু এটা আমি গেষ্ট হাউচ চিকুৱেঞ্চাৰ আনটাইখন 30 লাখ near about 14-15 crore আজি প্ৰজেক্ট ফাউণ্ডেশ্যন ষ্টন কৰা আগতে কাম আৰম্ভ কৰিছোঁ আপোনালোকে দেখিছে চেম ডেভেলপমেণ্ট কামটো কমপ্লিট হৈছে আৰু খুব ৰেপিডলি আমি কাম কৰিব খুজিছোঁ খুব টাইম পায় আগৰ এমএলএবিলাকে কাম নকৰাৰ কাৰণে এতিয়া আমি বেছি ফাষ্ট কৰিবলগীয়া হৈছে আগতে হৈছে এটা ৰাস্তা দি পেলাই 15 বছৰ লগাই দিব লাগে কমপ্লিট কৰি আমাৰ হৈছে এইটো মেক্সিমাম 18 মান্থ 1 year to 18 মান্থত আমি কাম কমপ্লিট কৰিব লাগিব আৰু যদি নকৰে আমি পেনাল্টি দিম কণ্ট্ৰেক্টৰসকল আৰু কাম ভাল কৰিব লাগিব আজি আপোনালোকে দেখিছে আমি য'ত গৈছোঁ কণ্ট্ৰেক্টৰবিলাকক কৈছোঁ ইঞ্জিনিয়াৰিঙো কৈছোঁ ৰাইজতো ৰিকুৱেষ্ট কৰিছোঁ যে মনিটৰ কৰিব লাগে আৰু কিবা থাকিলে ইমিডিয়েটলি মোক জনাব লাগে গতিকে তেনেকুৱা যদি চবেই কোঅপাৰেট কৰে আৰু আমাৰ অঞ্চলবিলাক ৰিম'ট এৰিয়া আজি দেওৰী আপাৰ দেওৰী লগাই ৰাস্তা
কোনেও দিয়া নাছিল। আমি দি পেলাই এতিয়া এইটো ৰাস্তাটো আৰম্ভ কৰিছোঁ। তেনেকুৱা জেগাত ৰাস্তাটো নাপায়, গতিকে যিবাৰে হৈছে ভালকৈ হ'ব লাগে, আপোনালোকে মনিটৰ কৰিব। হ'লে আমাৰ প্ৰব্লেমটো কি হয়, চবেই পইচাৰ লোভত থাকে, 20,000 30,000 খোৱাৰ কাৰণে কণ্ট্ৰেক্টাৰত দিগদাৰ দি দিয়ে। কিন্তু তাতকৈ যদি পইচাতকৈ আমি কামটো কিমান ভাল হৈছে এইটো যদি চাই, তেতিয়াহ'লে মই ভাবোঁ খুব ভাল কথা। লোকেল মানুহবিলাককো ৰিকুৱেষ্ট কৰিব যাতে কণ্ট্ৰেক্টৰত দিগদাৰ দিব নালাগে, সহায় কৰক। আৰু কিবা প্ৰব্লেম থাকিলে মোক কমপ্লেইন কৰিলে হ'ব, কাৰণ মই চিফ মিনিষ্টাৰৰ লগত লগে লগে একশ্যন ল'ব পাৰিম। চিফ মিনিষ্টাৰ অনাৰেবল ডক্টৰ হেমন্ত বিশ্ব শৰ্মা PWD মিনিষ্টাৰ, আৰু তেওঁ যেতিয়াৰ পৰা PWD মিনিষ্টাৰ হৈছে, আপোনালোকে দেখিছে কাৰ্বি আংলঙত ৰাস্তা হৈছে। আগতে কাৰ্বি আংলঙত MLA বিলাকে কাম কৰিব নোৱাৰে, মেকেজাং MLA বুলি কয়, হয়নে নহয়? শুই থাকে বুলি কয়, একো নকৰে। তো মই MLA হোৱাৰ পিছতেই চিফ মিনিষ্টাৰ তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে, তেখেতক ক'লোঁ যে কাৰ্বি আংলঙৰ MLA বিলাকক কেলৈ এখন নিজে কাম কৰিব, অকল এক MLA কাম কৰিব যদি আছে, কাৰ্বি আংলঙৰ MLA বিলাক আঁতৰাই দিব লাগে, MLA প্ৰয়োজন। তেতিয়া চিফ মিনিষ্টাৰে ক'লে আমি প্লেইনছৰ MLA যিমান পইচা দিছোঁ ইকুৱেলি ফাৰ্ষ্ট কাম আৰম্ভ কৰিছোঁ। চিফ মিনিষ্টাৰ প্ৰজেক্টৰ পৰা আৰম্ভ কৰি ৰাস্তা দিছে। কাৰ্বি আংলঙত আজি 4জন MLA নিয়াৰ এবাউট 200 crore এনুৱেলি অকল PWD আমাৰ ৰাস্তাৰ কাৰণে। দলং এইবাৰ দিছে মোৰ কনষ্টিটুৱেঞ্চিত নিয়াৰ এবাউট 26 দলং এপ্ৰুভ হৈছে। কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলং, ডিপু, হাওৰা ঘাটতো 15খন, 18খন, 20খন, 10খন এনেকৈ লাগে। দিছ ইজ এ গল্ডেন অপৰচুনিটি ফৰ দ্য পিপল অফ কাৰ্বি আংলং that we are getting an opportunity to work. কাৰ্বি আংলং কাউন্সিলত যিটো বাজেট আছে তাৰ উপৰিও MLA সকলক কাম কৰিবলৈ কাৰণে এইবাৰ BJP চৰকাৰ চিফ মিনিষ্টাৰ দিছে। গতিকে উই আৰ ভেৰি থেংকফুল টু বথ দ্য চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল এণ্ড হেমন্ত বিশ্ব শৰ্মা। দুয়োজনে কাৰ্বি আংলঙৰ MLA সকলক মৰম কৰিছে, আৰু সেইকাৰণে আমি এতিয়া ডেভেলপমেণ্টৰ কামবিলাক কৰিছোঁ। আপোনালোকে অলপ আৰু আগবাঢ়ি গ'লে আজি য'ত আমি ৰংগনগৈ ৰাস্তা কৰিছোঁ দেখিলে মডেল কলেজ দেখোঁ। আমি মডেল কলেজ দেখোঁ এতিয়া 3rd year তক আছোঁ। কাৰ্বি আংলঙত ফাৰ্ষ্ট গভৰ্ণমেণ্ট মডেল কলেজ বোকাজান সমষ্টিত দেখোঁ। উই ফিল প্ৰাউড। বোকাজানত ছায়েন্স কলেজ, কাৰ্বি আংলঙত ফাৰ্ষ্ট ছায়েন্স কলেজ বোকাজানত আহিছে। উই ফিল প্ৰাউড। ITI আপোনালোকে দেখিলে কুলিগাঁৱত দেখিব যে কাম চলি আছে। হাংগাং লাংছত 100-bedded হস্পিটেল উইদিন 6 months আমি কমপ্লিট কৰিছোঁ। অসমৰ ভিতৰত 2টা 30-bedded হস্পিটেল আছে, য'ত 3 ডায়েলিচিছ হয়, এটা জাগিৰোড আৰু এটা বোকাজান। ডাঙৰ ডাঙৰ কথা, এইবিলাক গৌৰৱৰ কথা। মানুহবিলাক হেল্প পাইছে, মেডিকেলত হেল্প পাইছে, ৰাস্তা পদূলি বনাইছে, স্কুলত পঢ়িবলৈ পাইছে, ছায়েন্স এতিয়া পঢ়িবলৈ পাইছে, গোলাঘাট যাব নালাগে, ডিপু যাব নালাগে, ইয়াতে আমাৰ সুবিধা হৈছে। এতিয়া অৰুণোদয়ৰ কাৰণে দুটা লেডিজবিলাকক আমি 1400 দিম। অলৰেডি আমি এতিয়া 27 lakhs আৰু 7 lakhs আমি এতিয়া এড কৰিম। দিছ আৰ দ্য অপৰচুনিটি উই আৰ গিভিং টু আৱাৰ poor people so that everyone can prosper. That BJP's motto is Sabka Saath Sabka Vikas. That's why we are working hard. Today we are very fortunate. আজি আমি বেছি খুশি যে ইমান কাম কৰাৰ পিছতে MLC পবিত্ৰ ৰংপুৰ ঘৰত বিহু মাৰিব আহিলে, লোকেল বিহু। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে চবকে বিহুৰ শুভেচ্ছা দিছোঁ। এটা ভাল মুহূৰ্ত, গৌৰৱময় অধ্যায় আমাৰ বোকাজান LICৰ কাৰণে আৰম্ভ হৈছে। আই এম ৱৰ্কিং হাৰ্ড ডে এণ্ড নাইট। খালি আপোনালোকে অলপ পজিটিভলি কোঅপাৰেট কৰক। So we will transform this Bukajan in a better and developed constituency amongst the 126 constituency of Assam. BPDC ৰোডটো সকল অংশৰ আছে, এতিয়ালৈকে কমপ্লিট হোৱা নাই। এই কথাটো BPDC ৰোড সকল অংশৰ এইটো কাউন্সিলৰ আণ্ডাৰত ধৰিছোঁ। গতিকে আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা এতিয়া ধৰা নাই। আমাৰ প্লেনত আছে, এষ্টিমেট কৰিছোঁ আৰু মেপত উঠাব দিছোঁ। ছাবচিকুৱেণ্টলি যেতিয়া প্লেন আহিব ডেফিনেটলি